নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ এনিনিয়াৰ জব পোৰ্টেলত। আজি আমি আলোচনা কৰিম IOCL ৰিক্ৰুইটমেণ্ট 2025 সম্বন্ধে। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, ফৰ্চুন 500 কোম্পানী আৰু ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানে এপ্ৰেণ্টিছ পদৰ বাবে নিয়োগ ঘোষণা কৰিছে। আহক বন্ধুসকল, গোটেই তথ্যখিনি বহলকৈ জানি লওঁ। IOCL পাইপলাইন্স ডিভিজন দেশৰ সৰ্ববৃহৎ এনাৰ্জি কোম্পানী। এইবাৰ টেকনিকেল আৰু নন টেকনিকেল ট্ৰেডত এপ্ৰেণ্টিছ নিয়োগ কৰিবলৈ আগবাঢ়িছে। এইবাৰ মুঠ 537টা এপ্ৰেণ্টিছ পদ উপলব্ধ আছে। টেকনিকেল পোষ্টবোৰ এনেধৰণৰ: টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেল, টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেল, টেকনিচিয়ান এপ্ৰেণ্টিছ ইনষ্ট্ৰুমেণ্টেশ্যন। নন টেকনিকেল পদৰ ভিতৰত আছে ট্ৰেড এপ্ৰেণ্টিছ এছিষ্টেণ্ট HR, ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্ট, ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ, ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰ। বন্ধুসকল, এতিয়া চাওঁ আহক অঞ্চলভিত্তিক পদৰ সংখ্যা। ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ অসম, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদি জিলাত মুঠ খালী পদৰ সংখ্যা 156টা। ৱেষ্টাৰ্ণ ৰিজন অৰ্থাৎ গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান ইত্যাদি জিলাত আছে 152টা পদ। তেনেদৰে নৰ্দাৰ্ণ ৰিজনত অৰ্থাৎ দিল্লী, হাৰিয়ানা, পাঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আদি জিলাত মুঠ 97টা। ছাউদাৰ্ণ ৰিজন অৰ্থাৎ তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত মুঠ 47টা আৰু ছাউথ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উৰিষ্যা, তেলেংগানা, ঝাৰখণ্ড, ছত্তীশগড় আদি জিলাত মুঠ 85টা পদ খালী আছে। যোগ্যতাৰ কথা বন্ধুসকল জানি লওঁ আহক। টেকনিকেল এপ্ৰেণ্টিছৰ বাবে ইঞ্জিনিয়াৰিঙৰ 3 বছৰ ডিপ্ল'মা ন্যূনতম 50% নম্বৰৰ সৈতে ST SC PWD প্ৰাৰ্থীৰ বাবে 45% নম্বৰ। নন টেকনিকেল এপ্ৰেণ্টিছ পদৰ বাবে যোগ্যতা এনেধৰণৰ: HRৰ বাবে নিয়োগ যিকোনো বিষয়ত গ্ৰেজুৱেট হ'ব লাগিব, একাউণ্টেণ্টৰ বাবে BCom গ্ৰেজুৱেট হ'ব লাগিব, ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ পদৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু ডমেষ্টিক DEOৰ বাবে HS পাছৰ লগতে স্কিল চাৰ্টিফিকেট থকাটো বাধ্যতামূলক। বন্ধুসকল মনত ৰাখিব, BE, BTech, MBA, CA, LLB, MCA প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব নোৱাৰিব। আবেদনৰ বাবে বয়সৰ সীমা ন্যূনতম 18 বছৰৰ পৰা সৰ্বাধিক 24 বছৰৰ ভিতৰত ধাৰ্য কৰা হৈছে 31 আগষ্ট 2025 অনুযায়ী। বয়সৰ ৰেহাই দিয়া হৈছে ST SC প্ৰাৰ্থীৰ বাবে 5 বছৰ, OBC NCLৰ বাবে 3 বছৰ আৰু PWBDৰ বাবে 10 বছৰ। বন্ধুসকল, এই এপ্ৰেণ্টিছশ্বিপৰ সময়সীমা 12 মাহ আৰু এপ্ৰেণ্টিছেছ এক্ট 1961 আৰু IOCL ৰুল অনুসৰি বেতন ধাৰ্য কৰা হ'ব। বাছনি প্ৰক্ৰিয়া হ'ব শিক্ষাগত নম্বৰ অনুসৰি, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, তাৰপাছত মেডিকেল এক্সামিনেশ্যন কৰা হ'ব। মনত ৰাখিবলগীয়া বা প্ৰয়োজনীয় তাৰিখবোৰ জানি লওঁ আহক বন্ধুসকল। অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে 29 আগষ্ট 2025 তাৰিখৰ পৰা। আবেদনৰ অন্তিম তাৰিখ 18 ছেপ্টেম্বৰ 2025 ৰাতি 11:59 পৰ্যন্ত। আবেদন কেনেকৈ কৰিব? বন্ধুসকল, প্ৰথমে এপ্ৰেণ্টিছশ্বিপ পৰ্টেলত ৰেজিষ্টাৰ কৰক। DEOৰ বাবে হৈছে apprenticeshipindia.gov.in, টেকনিচিয়ান ট্ৰেডৰ বাবে হৈছে NATSeducation.gov.in, IOCL পাইপলাইন পৰ্টেলত এপ্লাই কৰক plabs.indianoilpipelines.in। পাৰ্ট 1 আৰু 2 পূৰণ কৰক, তাৰপাছত ডকুমেণ্ট আপলোড কৰি ছাবমিট কৰক। বন্ধুসকল, ফাইনেল এপ্লিকেশ্যনৰ প্ৰিণ্ট আউট ৰাখি থ'ব। আবেদনৰ মাচুল সকলো কেটেগৰীৰ প্ৰাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া। বন্ধুসকল, এইটো এটা সোণালী সুযোগ 12 পাছ, ডিপ্ল'মা আৰু গ্ৰেজুৱেটসকলৰ বাবে। আজিয়ে আবেদন কৰক আৰু IOCLৰ সৈতে আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰক। যুক্ত হৈ থাকক এনিনিয়াৰ জব পৰ্টেলৰ সৈতে, যাতে সদায় আপুনি পাব পাৰে নতুন নতুন জব আপডেটছ। ধন্যবাদ।